हेलो फ्रेंड्स, वेलकाम बैक टू माय यूट्यूब चैनल हेल्थ टिप्स इकबाल। बंधुসকল, আজি এটা নতুন ঔষধৰ ভিডিঅ' লৈ আহিছো। আপোনালোকে স্ক্ৰীনত ধুনীয়াকৈ দেখি আছে এপটিমাষ্ট সিৰাপ। কি অসুবিধা হলে খাব পাৰিব, তাৰ ড'জ কেনেকুৱা, কোম্পানী প্ৰাইচ, লগতে কম্পোজিশন কি দিয়া হৈছে, কম্পোজিশনে কি কাম কৰিব আৰু সাইড ইফেক্ট কি হ'ব পাৰে, গোটেইখিনি বিতংভাৱে আলোচনা কৰিম। আপোনালোকে স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। মই সদায় হক আৰু ৰিয়েল কথাখিনি লৈ আহো আৰু ভাল কোম্পানীৰ ৰিভিউ দিওঁ। মই ইকবাল হুছেইন, কমিউনিটি মেডিকেল সাৰ্ভিস এণ্ড এসেনশিয়াল ডাক ট্ৰেইনাৰ। বন্ধুসকল, এপটিমাছ সিৰাপ বহুত ভাল কোম্পানী, পুৰণি কোম্পানী, ডিস্কভাৰী মেনকাইণ্ড কোম্পানীয়ে মাৰ্কেট কৰি আছে আৰু বহুত ভাল কোম্পানী ফাৰ্মাফৰ্স লেব কোম্পানীয়ে মেনুফেকচাৰ কৰিছে আৰু এটা বটলত 200 ml আছে আৰু তাৰ মূল্য হ'ল 129 টকা 90 পইচা। যিকোনো ফাৰ্মাসীত সহজে পাই যাব বা অনলাইন যোগেদি পাৰচেজ কৰিব পাৰিব। এপটিমাছ সিৰাপত দুটা কম্পোজিশন দিয়া হৈছে। 5 ml কন্টেন্টছত সাইপ্ৰহেপ্টাডিন হাইড্ৰক্লোৰাইড 2 মিলিগ্ৰাম অৰ্থাৎ 2 mg। এই কম্পোজিশনটো এন্টি হিষ্টামিনিক হিচাপে ব্যৱহাৰ কৰা হয়, এন্টি এলাৰ্জি হিচাপে ব্যৱহাৰ কৰা হয় আৰু এই কম্পোজিশনটোৱে টোপনি বেছি হয়, টোপনিৰ বাব আহে, ভালকৈ টোপনি কৰাত সহায় কৰে। তাৰপিছত 5 ml কন্টেন্টছত ট্ৰাইকলিন সাইট্ৰেট 275 মিলিগ্ৰাম দিয়া হৈছে, যিটো লিভাৰৰ সমস্যাত দিয়া হয়। লিভাৰত বাইল এচিডৰ বেলেন্সটো ঠিক ৰাখে, অতিৰিক্ত কোলেষ্ট্ৰলৰ হ্ৰাস কৰে। তাৰপিছত সৰ্বিটল সলিউশন 2 গ্ৰাম দিয়া হৈছে, যিটোৱে লেক্সেটিভ হিচাপে কাম কৰে, অৰ্থাৎ পায়খানা ঢিলা কৰাত সহায় কৰে। বন্ধুসকল, এপটিমাছ সিৰাপ কি অসুবিধা হলে খাব পাৰিব তাৰ আগতে ৰিকুৱেষ্ট কৰিছো, যদি মোৰ ভিডিঅ' ভাল লাগে আপোনালোকৰ বন্ধু বান্ধৱ সকললৈ শ্বেয়াৰ কৰিব আৰু যদি নতুন হয় সাবস্ক্ৰাইব কৰিব। ফেসবুক পেজত যদি চাই আছে ফলো কৰিব আৰু কিবা বুজিবলগীয়া থাকিলে কমেন্ট বক্সত জনাব। এপটিমাছ সিৰাপ যিসকল ব্যক্তিৰ লিভাৰৰ সমস্যা আছে, পায়খানা ক্লিয়াৰ নহয়, পায়খানা কুষ্ঠকাঠিন্য নহয়, ভোক নালাগে, কিবা খাদ্যবস্তু খালে পেট ভৰা লাগে, গেছৰ সমস্যা হৈ যায়, সেইসকলে এপটিমাছ সিৰাপ খাব পাৰিব। যিসকল ব্যক্তিয়ে সিগাৰেট, বিড়ি, চাদা অৰ্থাৎ নিকোটিন জাতীয় বস্তু খায়, বাহিৰত থকা ফাষ্টফুড, তাৰপিছত তেলজাতীয় খাদ্য, চৰ্বিজাতীয় খাদ্য বা পেকেটিং ফুড, জাংক ফুড বেছিকৈ খায়, সেইসকলৰ লিভাৰৰ সমস্যা দেখা দিয়ে। লিভাৰত অতিৰিক্ত চৰ্বি হৈ যায়, কোলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি হৈ যায়, সেইসকলেও এপটিমাছ সিৰাপ খাব পাৰিব, কাৰণ ট্ৰাইকলিন সাইট্ৰেট দিয়া হৈছে। তাৰপিছত যিসকলৰ লিভাৰৰ সমস্যা থকাৰ কাৰণে ভালকৈ হজম নহয়, পায়খানা ক্লিয়াৰ নহয়, সেইসকলৰ শৰীৰত এলাৰ্জিয়ে দেখা দিয়ে, শৰীৰত গুটি ওলায়, হিপছ, মই আপোনালোকক স্ক্ৰীনত দেখুৱাইছো, দেখি নিশ্চয় গম পাইছে। এনেকুৱা শৰীৰৰ ছালত কেতিয়াবা দেখা দিয়ে, কেতিয়াবা নাকত খজুৱাই থাকে, চকুৰে পানী ওলায়, নাকেৰে পানী ওলায়। তেনেকুৱা কণ্ডিশ্যনতো এপটিমাছ সিৰাপ খাব পাৰিব, কাৰণ সাইপ্ৰহেপ্টাডিন দিয়া হৈছে, এন্টি এলাৰ্জি হিচাপে কাম কৰে। যিসকলে এলকহল জাতীয় খাদ্য খায়, মদ, ওয়াইন আদি কৰি, সেইসকলৰো লিভাৰত অতিৰিক্ত চৰ্বি হয়, যিটো এলকহলিক ফেটি লিভাৰ বুলি কোৱা হয়। আৰু যিসকলে নিকোটিন বা এলকহল জাতীয় খাদ্য নাখায়, জাংক ফুড খায় বা স্বাস্থ্য বেছি থকাৰ কাৰণে, অবেচিটি হোৱাৰ কাৰণে লিভাৰত চৰ্বি হৈ যায়, যিটো নন এলকহলিক ফেটি লিভাৰ বুলি কোৱা হয়, সেইসকলেও এপটিমাছ সিৰাপ খাব পাৰিব। যিসকলৰ খোৱাৰ ৰুচি নাই, টোপনি ভালকৈ নহয়, সেইসকলৰ কেতিয়াবা লাহে ওজন কমি যায়, অৰ্থাৎ ক্ষীণ হ'ব ধৰে, সেইসকলেও এপটিমাছ সিৰাপ খাব পাৰিব। এপটিমাছ সিৰাপ খালে খোৱাৰ ৰুচি বাঢ়িব, টোপনি বেছি হ'ব আৰু পায়খানা ক্লিয়াৰ হ'ব, ডাইজেষ্ট কৰাৰ ক্ষমতা বৃদ্ধি কৰিব, অৰ্থাৎ হজম হ'ব আৰু লাহে ওজনটো বাঢ়ি যাব, টোপনি ভালকৈ হ'ব। এক কথাত গ'লে এপটিমাছ সিৰাপ লিভাৰৰ সমস্যাত খাব পাৰিব, এলাৰ্জিৰ সমস্যাত খাব পাৰিব আৰু সেই এলাৰ্জি কেতিয়াবা বহুতৰ ডাষ্টত কাম কৰিলে, ধূলাবালিত কাম কৰিলে বা
কেতিয়াবা ৰ'দত গ'লে এলাৰ্জি হৈ যায় আৰু সেই এলাৰ্জিৰ কাৰণে চকুত কেতিয়াবা খজুৱাই থাকে, চকুৰে পানী ওলায়, নাকত খজুৱাই থাকে, নাকেৰে পানী ওলায়, সেইসকলেও এপ্টিমাছ চিৰাপ খাব পাৰিব। শৰীৰত যিকোনো ধৰণৰ এলাৰ্জি সঘনাই হৈ থাকে, কিবা খাদ্যবস্তু খালে এলাৰ্জি হয়, কোনোবাই কণী খালে, কোনোবাই মাংস খালে, কোনোবাই মাছ খালে, এনেকুৱা বিভিন্ন ধৰণৰ চব্জি খালেও এলাৰ্জি হৈ যায়, সেইসকলেও এপ্টিমাছ চিৰাপ খাব পাৰিব। এপ্টিমাছ চিৰাপ 10 বছৰৰ পৰা বৃদ্ধলৈকে খাব পাৰিব। 10 বছৰৰ তলৰ শিশুবিলাকক কেতিয়াবা এজন চিকিৎসকে প্ৰয়োজন সাপেক্ষে প্ৰেছক্ৰাইব কৰে। এপ্টিমাছ চিৰাপ খোৱাৰ পিছত কমেও 1 ঘণ্টাৰ পৰা 2 ঘণ্টালৈকে ভেহিকুল চলাব নোৱাৰিব। লাগিলে 2 চকীয়া হওক বা 4 চকীয়া হওক চলাব নোৱাৰিব। একাউণ্টেঞ্চি কাম কৰিব নোৱাৰিব, ইঞ্জিনিয়াৰিং বা মেকানিকেল কোনো কাম কৰিব নোৱাৰিব, কাৰণ সাইপ্ৰহেপ্টাডিন দিয়া হৈছে, টোপনিৰ ভাব আহিব, তেতিয়া সমস্যা হোৱাৰ সম্ভাৱনা থাকে। এপ্টিমাছ চিৰাপ 10 বছৰৰ পৰা 20 বছৰলৈকে 5 ml কৈ ডেইলি 2 বাৰ খোৱাৰ আগে আগে 15 দিন বা 1 মাহলৈকে খাব পাৰিব। 20 বছৰৰ পৰা বৃদ্ধলৈকে 10 ml কৈ 2 বাৰ খোৱাৰ আগে আগে 15 দিন বা 1 মাহ খাব পাৰিব। এপ্টিমাছ চিৰাপ খোৱাৰ পিছত কেতিয়াবা অশান্তিৰ ভাৱ কৰিব পাৰে, পানীৰ পিয়াহ বেছি লাগিব পাৰে, টোপনি অতিৰিক্ত হ'ব পাৰে, মুখবিলাক ফুলি যাব পাৰে, ভাগৰ লাগিব পাৰে বা বেলেগ কোনো অসুবিধা দেখা দিব পাৰে। আৰু এনেকুৱা দেখা দিলে 2 দিন, 3 দিন, 4 দিন, 5 দিন, 1 সপ্তাহ পিছত লাহে লাহে কমি যাব। যদি 2 দিন বা 3 দিন এনেকুৱা হোৱাৰ পিছতো বেছি হৈ থাকে বা বেছি কোনো সমস্যা দেখা দিয়ে, এপ্টিমাছ চিৰাপ বা বন্ধ কৰি এজন চিকিৎসকৰ পৰামৰ্শ কৰিব। এপ্টিমাছ চিৰাপ নিজে নিজে কেতিয়াও নাখাব, এজন চিকিৎসকৰ পৰামৰ্শ কৰি খাব। এপ্টিমাছ চিৰাপৰ ৰিভিউ এইখিনি। আশা কৰোঁ আপোনালোকে বুজি পাইছে। যদি মোৰ ভিডিঅ' ভাল লাগে আকৌ ৰিকুৱেষ্ট কৰিছোঁ, লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে, আৰু যদি নতুন হয় ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱসকললৈ শ্বেয়াৰ কৰিব। আজিৰ ভিডিঅ' ইমানেই। সকলো ভালে থাকক, ধন্যবাদ।